হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আশা কৰোঁ সকলোৱে ভালে থাকক আৰু আমাৰো ভাল। মানুহজনে আমাৰ কোৱাৰ্টাৰতে এডাল কৰ্দৈ হৈছে। কৰ্দৈডালত 4টা না 3টা লাগিছে। সেয়েহে কৰ্দৈ পাৰিবৰ কাৰণে মানে সঁজুলি বিচাৰি আছে। সঁজুলি নাপায়, এডাল বাঁহ পালে বাঁহডালকে লৈ আহিলে আৰু এই কৰ্দৈ পাৰি আপোনালোকক দেখুৱাই আছে যে কোৱাৰ্টাৰতে মানে তেখেতে টেঙা, তামোল, নাৰিকল সকলোবিলাক নিজেই বনাইছে আৰু গছখিনি মানে ফল দিছে আৰু সেয়েহে নিজে ৰোৱা গছে যেতিয়া ফল দিয়ে কিমান আনন্দ লাগে। মানুহজনে এখন হাত এখন ভৰিৰে মানে গোটেইবিলাক কোৱাৰ্টাৰত অলপ অলপকৈ বনাইছে, মানে ৰুইছে আৰু সেয়ে ফল ধৰিছে। ভাল লাগিছে মনটো। আজি কৰ্দৈ মানে টেঙা মাছৰ লগত বনাম আৰু মাছৰ লগত কৰ্দৈ টেঙা বহুত ভাল লাগে আৰু কৰ্দৈডাল আমাৰ বহুত মিঠা হয়। মোৰ পিঠিতেতো কিবা বিছা মহহেন পালোঁ। এই গছৰ পাত লাগিছে, নাই একো। আৰু মানুহজনে এয়া গছত উঠিব নোৱাৰে যে, জোকাৰি হওক মানে লাকুটি দি পাৰি হওক, যেনেকৈ নহওক এইকেইটা মানে গোট খুৱাইছে কৰ্দৈ। আপোনালোকে আশীৰ্বাদ কৰিব। ভাল পালে আমাক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভিডিঅ' বনাই যাম।